কবিতাটিৰ শিৰোনাম নাৰী নাৰী দুটি বৰ্ণৰে গঠিত এটি কোমল শব্দ যাৰ গভীৰতাতে লুকাই আছে অনন্তহীন মমতা গভীৰ দায়িত্ববোধ আৰু অফুৰন্ত ভালপোৱা যি নিজৰা হৈ বৈ আহে হৃদয় সদৃশ সৰোবৰৰ পৰা। নাৰী তুমি অনন্য, তোমাৰ আগমনে নিৰহ গৃহ কঢ়িয়াই আনে নতুনত্বৰ বতৰা, উজ্বলাই তোলা তুমি সমগ্ৰ সমাজ। নাৰী তুমি যাদু কৰি, তোমাৰ স্পৰ্শতে প্ৰাণ পাই উঠে এটি অচিনাকি সম্বন্ধ, ৰক্তৰ জৰীৰে জোৰা লগাব নোৱাৰা এই সম্বন্ধ উজ্জীৱিত কৰি তুলিবলৈ লৈ ফুৰা তুমি মৃত্যু পৰ্যন্ত। নাৰী তুমি মমতাময়ী, মমতাত নিৰ্মজিত তোমাৰ হৃদয়ৰ স্পন্দনত জীপাল পাই উঠে শতকত প্ৰাণ, যিয়ে সংসাৰত বংশগতিৰ কৰ্ম বিকাশৰ ধাৰা অব্যাহত ৰাখে। নাৰী তুমি শতৰূপা, উৰুষা চালে কটা পানীৰ টোপাল পৰি নুমু নুমু কৰা চাকি গুচি পদূলিৰ এন্ধাৰ ঠেলি তপত অশ্ৰু শিখাৰে তুমি উজ্বলাই তোলা। নাৰী তুমি সহনশীলা, নিজে ৰক্তাক্ত হৈ কাইটিয়া জীৱন সাৰ্থক কৰিবলৈ সংগ নেৰা কাহানিও আপোনজনৰ। নাৰী তুমি জননী, তুমি এই শক্তি, তুমি এই ভগ্নী, তুমি পত্নী। নাৰী তোমাৰ মহিমা অপাৰ, তোমাৰ অবিহনে যে এই সংসাৰ অসাৰ, সহস্ৰ প্ৰাণৰ তুমি জননী। নাৰী তোমাক সহস্ৰ প্ৰণাম, সহস্ৰ প্ৰণাম, সহস্ৰ প্ৰণাম, ধন্যবাদ।